নমস্কাৰ, এই মুহূৰ্তত আমি লৈ আহিছোঁ লাইভ হিট এনি দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত চলি থকা খেল মহাৰণৰ আজি ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা নীলবাগান গাঁও পঞ্চায়তৰ অধীনত। সেইবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পূব জাৰণি খেলপথাৰত বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি খেলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হয়, আমি পুনৰবাৰ জনাইছোঁ লাইভ হিট এনিৰ সমূহ দৰ্শকক এটি বিশেষ খবৰ। ৰাজ্যত চলি থকা খেল মহাৰণৰ আজি ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা নীলবাগান গাঁও পঞ্চায়তৰ অধীনত। সেইবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পূব জাৰণি খেলপথাৰত বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি খেলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমাৰ হাতত কিছু মন্তব্য আছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ হিট এনি। আজি আমাৰ ইয়াত প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত এখন খেলৰ আয়োজন কৰা হৈছে। উক্ত খেলত আমাৰ ইয়াত নীলবাগান গাঁও পঞ্চায়তৰ যিমান স্কুল আছে, স্কুলৰ সৰু সৰু কণমানি ডাঙৰ ইয়ানি 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে কাবাডী, ফুটবল, ভলীবল ইত্যাদি খেল খেলি আছে। তাত দেখি বহুত আনন্দিত হৈছোঁ আৰু লগতে আমাৰ এটা মনৰ উৎসাহ আছিল যে আমাৰ সৰু সৰু কণমানি ছোৱালীবিলাক আগলৈ যাব পাৰে। তাৰ কাৰণে আমাৰ শিক্ষামন্ত্ৰী হওক, চাই আমাৰ স্বাস্থ্যমন্ত্ৰী হওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে ইয়াত যিখন খেল চলি আছে তাত আমি নিতৌ আনন্দিত।